সৰুকালৰ দিনবোৰেই ভাল আছিল। ৰাতিপুৱা মায়ে ভাত বাঢ়ি দিয়ে, আমি ধুনীয়াকৈ খাই মেলি স্কুললৈ যাওঁ। স্কুলত ক্লাছ শেষ কৰি লগৰ বন্ধু-বান্ধৱীৰ লগত খেলা ধূলা, হাঁহি ধেমালি কৰিয়ে দিনবোৰ পাৰ কৰিছিলোঁ। ঘৰত আহি আকৌ দাদা বাইদেউ ভণ্টি ভাইটিৰ লগত কাজিয়া কৰি মাক কথা লগাইছিলোঁ। সঁচাকৈয়ে দিনবোৰ মনত পৰিলে বহুত ভালো লাগে আৰু দুখো লাগে। তেতিয়া আমি বুজি পোৱাই নাছিলোঁ দুখ কি, সমস্যা কি, চিন্তা কি। যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিলোঁ, সকলোবোৰ সলনি হৈ গ'ল। এতিয়া কোনেও কাৰো লগত কথা পাতিবলৈ সময় নাই, সকলোৱে ব্যস্ত হৈ পৰিল। কোনোবাই আকৌ বিয়া হৈ সংসাৰৰ দায়িত্ব পালন কৰিছে আৰু কোনোবাই যৌতুকৰ কাৰণে অত্যাচাৰ সহিব লগা হৈছে। দিনবোৰো সলনি হ'ল, মানুহৰ মনবোৰো সলনি হ'ল আৰু মানৱতা শব্দটোও হেৰাই গ'ল। এতিয়া কোনেও কাকো সহায় নকৰে। সুখৰ সময়ত সকলোৱে আহিব আৰু দুখৰ সময়ত সকলোৱে আঁতৰি যাব। ইমানে ক'লোঁ, আপোনালোকৰ মতামত কেনেকুৱা